আপোনালোকৰ মনত আছেনে আজিৰ পৰা প্ৰায় 3-4 দিনমানৰ আগতে যে মই এই ঘৰৰ ভিডিঅ' বনাইছিলোঁ তাত আপোনালোকে বহুতেই ভাল ভাল কমেণ্ট দিছিলে। তাৰ বাবে পুনৰ আজি মই এই ঘৰত আহি উপস্থিত হ'লোহি। ঘৰটো দেখি পিনি বহুতেই কৈছিলে ঘৰৰ কাৰণে কিবা এটা কৰি দিব লাগে বুলি। ঘৰৰ অৱস্থাটো প্ৰায় আপোনালোকে আগৰ ভিডিঅ'টো যোনে যোনে চাইছিলে দেখিছিলেই চাগে। কণমানিজনীয়ে যেনেদৰে কৈছিলে আজি পুনৰ আহি উপস্থিত হ'লোহি। মাকে জীয়েকে বহুত কষ্টত থাকিবলগীয়া হৈছে ঘৰত। প্ৰায় ভঙা চিঙা টিং লগাই পিনি থাকিবলগীয়া হৈছিলে। আজি মই মোৰ সাধ্য অনুযায়ী যিমান পাৰোঁ কিবা এটা কৰি দিম বুলি উপস্থিত হ'লোহি। পুনৰবাৰ আপোনালোকক ঘৰখনৰ অলপ দৃশ্য দেখুৱাব বিচাৰিছোঁ। যিসকলে আগৰ ভিডিঅ' চাইছিলে তেখেতলোকে জানেই যেন কেনেকৈ এই ঘৰত থাকিবলগীয়া হৈছিলে। বৰষুণৰ পানী পৰি ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। তোমাৰ চুলিখিনি কোনে কাটি দিলে? ভণ্টিজনী আগতে আহোঁতে বেলেগ আছিলে, এতিয়া বেলেগ হৈ থাকিলে যে। কোনে কাটি দিলে চুলিখিনি? হা? অঁ, মই আজি আকৌ আহিলোঁ নহয় তোমাৰ ঘৰলৈ। তোমাক কি লাগিব? কিবা এটা কিনি দিব লাগিব নি? তোমাৰ কাৰণে মই কিবা এটা আনিছোঁ, দিম দেই। ঘৰটো অলপ ঠিক ঠাক কৰি দিব লাগিব। ভগা চিগা হয়, ঘৰটো বনাই দিম। কাক দি দিবা? বেপাৰীক দি দিবা? বেপাৰীয়ে পইচা দিব? কি কৰিবা? অঁ, তোমাৰ মিঠাই খাবলৈ মন গৈছিলে? মই তোমাৰ কাৰণে মিঠাই লৈ আহিছোঁ নহয়। দোকানৰ পৰা লৈ আহিছোঁ, মই ঘৰৰ পৰা আহোঁতে লৈ আহিছোঁ। মা আছে নাই তোমাৰ? ক'লৈ গ'ল? অঁ, তুমি স্কুল যোৱা নাই? স্কুল যোৱা নাই? সেই হাতত কিবা লগালে নি চাওঁ? মেহেন্দি লগালে, কোনে লগাই দিলে? অঁ, ভিতৰত বৰষুণ দিলে পানী পৰেনে তোমাৰ? পৰে? তোমালোকৰ ঘৰলৈ আহিলোঁ। এতিয়া পানী নপৰা কৰি দিম মই তোমালোকৰ ঘৰটো, যিমান পাৰোঁ চেষ্টা কৰিম কৰি দিবৰ কাৰণে। অঁ, মই পানী নপৰা কৰি দিম, নতুন টিং লগাই দিম। এইবিলাক টিংবিলাক গোটেই ভাঙি চিঙি অৱস্থা নাইকিয়া হৈ গৈছে। মেহেন্দি লগালা? দাদা ক'লৈ গ'ল? আজি দাদা আছিলে যে দাদা? মেহেন্দি লগালা? কি মেহেন্দি? কেনেকুৱা মেহেন্দিনো? এইফালে ভিতৰৰ ফালে এইবিলাকতো দেখিছিলেই। কোনে বান্ধি থৈছে? কোনে বান্ধি থৈছে? অঁ, ভাগিলে আৰু? এইবিলাকো ভাগিলে? ভিতৰৰ ফালে ভাগিলে নাই? চব ভাগিলে? অঁ, এতিয়া নতুন বেৰ লগাই দিম ন? নতুন বেৰ বনাই দিম, নতুন টিং লগাই দিম। কেনেকুৱা হ'ব? ভাল হ'বনে? এইফালে প্ৰায় অৱস্থা নাই। এইফালে ওপৰৰ ফালে টিংপাল টিং অৱস্থা নাইকিয়া হৈ আছে ন? এইফালে টিং টিংখন ফাটিলে আকৌ, ফাটিলে টিংখন।